ধেমাজি মৰিধল মহাবিদ্যালয় দৰ্শন বিভাগৰ 2022 বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠান আৰম্ভ। আজি মৰিধল মহাবিদ্যালয়ত দৰ্শন বিভাগৰ 2022 বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠান আৰম্ভ হয়। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ 30 জনৰ অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মিলিত হয় বুলি জানিবলৈ দিয়ে। বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে মহাবিদ্যালয়ত উপস্থিত থাকি দুআষাৰ বক্তব্য দাঙি ধৰিছে বুলি জানিবলৈ দিয়ে। নিজৰ আপোন মহাবিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ পাছতো এনেকুৱা এটা মহান অনুষ্ঠানত লগ হ'বলৈ সুবিধা দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে দৰ্শন বিভাগক ধন্যবাদ জনায়। আমাৰ যি অভাৱ সেই অভাৱ মানে প্ৰতিটো বেচ ওলাই যোৱাৰ লগে পিছত আৰু আহে তেওঁলোককো আমি মানে আভোগ কৰি লওঁ 3 বছৰ পিছতে আকৌ গুচি যায় এই ধৰণে আচলতে কি হয় অকমানি ছাত্ৰ আছিল এতিয়া আজি দেখি কেনেকুৱা লাগিছে ৰতনৰো আখৰ কেইটা মনত পৰে জিলিকি থকা আখৰ আছিলে খুব ধুনীয়া আখৰ পৰিপাতি ৰতনো আমাৰ মাজলৈ আহিছে আমি আগৰ অতি গৌৰৱৰ দিন হৈছে যে আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মানে যিমানবিলাক পাছ কৰি গ'ল আজি সমাৰোহ পতা হৈছে তাৰমানে দৰ্শন বিভাগৰ বিশেষকৈ ইয়াত মানে বিভিন্ন ঠাইৰ পৰা কৰ্মৰত হৈ আছে বহুতবিলাক মানে ওলাই যোৱা শিক্ষাৰ্থী আজি প্ৰত্যেকবিলাকে মানে বিভিন্ন সময় উলিয়াই আনি মহাবিদ্যালয়ত উপস্থিত হৈ নিজৰ দুআষাৰ বক্তব্য ৰাখিছে কোনে কি পজিশ্যনত আছে কোনে কি কাম কৰিছে আৰু যে আমাক যে ইয়াৰ পৰা ওলাই যোৱাৰ পাছত যে এনেকুৱা এটা মহান অনুষ্ঠানত লগ হ'বলৈ একেলগে যে সুবিধা দিছে সেই লৈ মানে এই মহাবিদ্যালয় কৰ্তৃপক্ষকো মানে দৰ্শন বিভাগক আমি নথৈ আনন্দিত হৈছোঁ মানে কৃতজ্ঞতা জনাইছোঁ মানে জ্ঞাপন কৰিছোঁ মানে এই বস্তুটো উদযাপন কৰাৰ কাৰণে মানে আজি আচলতে আমাৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত কৰা হৈছে আমাৰ অনুষ্ঠানটিত এতিয়ালৈকে বহুতো আহিলে এতিয়াও 30 জনৰ ওপৰৰ আহিছে ছাত্ৰ-ছাত্ৰী মিলিত হৈছেহি অনুষ্ঠান আমাৰ প্ৰায় আৰম্ভ হৈছে আজি আমি আচলতে আমাৰ বাবে আজি এটা অতি মানে আনন্দৰ দিন আমি খুব উৎসাহিত হৈছোঁ আৱেগিকো হৈছোঁ গতিকে আগবাঢ়ি যাওক আমাৰ আজি অনুষ্ঠানটো